জোনা কৰে এটি গধূলিতে মতলীয়া বৰষাই আহি পিয়ালেহি বুকুতে ধাৰাষাৰ। হেল্ল' গাইজ, মই পৰখা প্ৰিয়া আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল, লগতে মোৰো ভালেই। এতিয়া ৰাতিপুৱা খাই মেলি ধুই মেলি সকলো আজৰি হৈ গ'লোঁ। এতিয়া আকৌ দুপৰীয়াৰ কাৰণে ৰান্ধিব হৈয়ে গ'ল। আজি ভাবিছোঁ মই কিবা এটা ৰান্ধিম বুলি, মাহঁতক খুৱাম। কি ৰান্ধিম আপোনালোককো ভাবিলোঁ দেখুৱাওঁ অলপ, আৰু কি ৰান্ধোঁ সেইবোৰ সকলো চাই থাকিব আপোনালোকে শেষলৈকে মোৰ ভিডিঅ'টো। লগতে ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। লগতে মোৰ মায়ে খুব ধুনীয়া ৰান্ধে, মানে আমাৰ খাই ভাল লাগে। লগতে ময়ো শিকিছোঁ অলপ চলপ, ভাবিছোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰি থাকিম, চাব সকলো। আজি মই বনাব লৈছোঁ গাহৰি মাংস। আমিতো সদায় একেধৰণে খাই থাকোঁ, আজি ভাবিছোঁ অকণমান বেলেগকৈ বনাই চাওঁ। আজি চুঙাত দি বনাই খাই চাওঁ কেনেকুৱা লাগে। এতিয়া মই বস্তুবোৰ সকলো যোগাৰ কৰিলোঁ, এতিয়া অকল মিহলাবহে আছে। আৰু কি দিওঁ আপোনালোকে সকলো চাই থাকিব। এয়া মাংস, পিঁয়াজ, জলকীয়া, মছলা, জলকীয়াৰ গুড়ি, আৰু এইফালে আদা আৰু নহৰু আৰু মান ধনিয়া আৰু নৰসিংহ। এতিয়া সকলোবোৰ বস্তু মই একেলগে এতিয়া মই প্ৰথমতে পিঁয়াজখিনি কাটি লৈছোঁ। পিঁয়াজখিনি অকণমান ডাঙৰ ডাঙৰকৈ কাটিছোঁ, কাৰণ আমি অলপ দেৰি যিহেতু বনাব লাগিব। আৰু আপোনালোকে প্ৰয়োজন অনুসৰি কিমানখিনি দৰকাৰ হয় সেইখিনিতো নিজে চাই ল'ব লাগিব আমি। জলকীয়া অলপ মই সৰহকৈ দিছোঁ, কাৰণ জলকীয়া মই খাই ভাল পাওঁ আমি সকলোৱে, সেইবাবে অলপ সৰহকৈ কাটি লৈছোঁ। আপোনালোকে নিজৰ কিমানখিনি খায় সিমানখিনি অনুযায়ী কাটি ল'ব। এতিয়া প্ৰথমতে মই জলকীয়াৰ গুড়িখিনি দি মিহলাই লৈছোঁ, কাৰণ অলপ সৰহকৈ দি লৈছোঁ। জালটোতো আমি অলপ কৈছোঁ অলপ বেছিকৈ লাগে আমাৰ বাবে। তাৰপিছতে এইখিনি দিলোঁ মছলা পৰিমাণ অনুসৰি, আৰু এইখিনি হালধি। ইয়াত মই তেল আৰু নিমখো পৰিমাণ অনুসৰি দিলোঁ। আৰু এতিয়া গোটেইখিনি মই ভালদৰে মিহলাই লৈছোঁ, কাৰণ সকলোবোৰ মিহলিলেহে খাই ভাল লাগিব। এতিয়া মাংসখিনিত মই মান ধনিয়া আৰু নৰসিংহ দিলোঁ, যাতে ভাল গোন্ধ আহে। আৰু এতিয়া অলপ দেৰি ঢাকি থ'ম, কাৰণ সকলোখিনি যাতে ভালদৰে মিহলি হয়। আৰু এতিয়া চুঙাটো কাটি লওঁগৈ, কাৰণ চুঙাত আমি যিহেতু পুৰিব লাগিব। এয়া দুটা চুঙা আমি কাটি ৰেডি হৈ গ'ল। যিহেতু সৰু সৰু বাঁহকেইটা, গতিকে আমাক দুটা লাগিব। আৰু এতিয়া ভালদৰে আমি ধুই লওঁগৈ এইকেইটা। এইখিনি আমাৰ ৰেডি হৈ গ'ল। এতিয়া আমি চুঙাত ভৰাব পাৰোঁ।
ভালদৰে আকৌ এবাৰ সানি লৈছোঁ, কাৰণ যিমান মিহলে সিমান ভাল হয় বস্তুটো। আগৰ চুঙাটো সলনি কৰিবলগীয়া হ'ল, কাৰণ অলপ সেইটো সৰু আছিলে, ডাঙৰ এটা কাটি ল'লোঁ। এতিয়া কলপাতেৰে ভালদৰে সোপা দি দিছোঁ, কাৰণ যাতে ভাপবোৰ ওলাই নাযায়। এতিয়া পুৰিবৰ বাবে আমাৰ ৰেডি হৈ গ'ল চুঙা। এতিয়া এইখিনি মই ভাবিছোঁ চালাড বনাম। ইয়াত তেনেকুৱা বেলেগ একো সানিব নালাগে, অকল নিমখ সানিলেই হ'ব। আৰু খৰিকাত দিম। প্ৰথমতে আমি এইখিনি পুৰি ল'ম খৰিকাত দি, তাৰপিছত চালাড বনাম। এতিয়া আমি দুডাল তাঁৰ লৈ লৈছোঁ, কাৰণ জুইত কৰিব লাগিব ন, কাৰণ জ্বলি যাব পাৰে, সেইকাৰণে অকণ শকত দুডাল তাঁৰ লৈছোঁ। এইডাল মই ধুই ল'লোঁ আগতীয়াকৈ। এতিয়া আমি ইয়াত ভালদৰে ভৰাই ল'ম। ভাল চাই ভৰাব লাগিব। খাই ভাল লাগে। আপোনালোকক কেতিয়াবা খাই চাব এনেকৈ। মই আগতে খাইছোঁ 2-3বাৰ, কিন্তু মই নিজে বনাই খোৱা নাই, মই বেলেগৰ ঘৰতে খাইছোঁ। সেইকাৰণে ভাবিলোঁ আজি ময়ো আপোনালোককো দেখাওঁ কেনেকুৱা লাগে। এতিয়া এইখিনি আমাৰ হৈ গ'ল। এতিয়া মই জুইত দি লওঁ, আৰু এইখিনি 45 মিনিটমান হৈ গ'ল। আমি ভালকৈ সিজিলেই। এতিয়া এইখিনি নমাব পাৰিম আমি। কেমেৰামেন ভাল নহয় আকৌ। এতিয়া এইখিনি ভালকৈ মই জুইত পুৰি ল'ম। এতিয়া মাংস পুৰা হৈ গ'ল। এতিয়া আমি চালাড বনাবৰ কাৰণে সৰু সৰুকৈ কাটি লৈছোঁ, কাৰণ তেতিয়া ভাল লাগে সৰু সৰু হ'লে। আৰু ইয়াৰ লগত দিম আমি এতিয়া পিঁয়াজ দিম আৰু জলকীয়া দিম, লগতে দিম জালুকৰ গুড়ি অলপ, ভাল লাগিব তেতিয়া। এইখিনি চুঙাত দিয়া মাংসখিনি খুব ধুনীয়া ৰং আহিছে, লগতে খুব ধুনীয়া গোন্ধও আহিছে। আৰু এইখিনি খৰিকাত দিয়া মাংস, এইখিনিত সকলো মিহলালোঁ, আৰু এতিয়া ইয়াতো খুব ধুনীয়া ৰং আহিল। আৰু এইখন আমাৰ ভাতৰ থালি ৰেডি। এতিয়া আমি খাব লাগে। টেষ্ট কৰিবলৈ প্ৰথমতে মই দেউতাকে দিলোঁ, কেনেকুৱা লাগিলেনো খাই চাওক বুলি। তাৰপিছত আমি সকলোৱে খালোঁ। এতিয়া মই বনাই মেলি খাই মেলি আজৰি হৈ গ'লোঁ, আৰু এতিয়া বহুত গৰম উঠিছিলে, আজি বহুত গৰমো উঠিছিল, তেনেকৈ ঘামি মেলি গ'লোঁ, আৰু ভাল লাগিলে খাই। আপোনালোকেও খাই চাব কেতিয়াবা। আৰু মোৰ ভিডিঅ'বোৰ যদি ভাল লাগে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।